নমস্কাৰ, আজি মই পুনৰ ভিজিটত ওলাই আহিছোঁ। কিছুমান কোম্পানীৰ নম্বৰ যিহেতু আমাৰ ওচৰত নাছিলে, বহুত ভাল ভাল কোম্পানী আছে, যেনেকৈ চিমেণ্টৰ কোম্পানী, টায়াৰৰ কোম্পানী, পেইণ্টৰ কোম্পানী, TMT বাৰ অৰ্থাৎ ৰডৰ কোম্পানী হৈ গ'ল, তাৰপিছত টিঙৰ কোম্পানী। এইবিলাক কোম্পানী হৈছে হাই লেভেল কোম্পানী হয়। তো এইবিলাকত বহুত ভেকেঞ্চিজ ওলাই থাকে। তো এইবিলাকৰ নম্বৰ বহুতকেইটা কোম্পানীৰ নম্বৰ নাছিল। তো এতিয়া আজি মই সেই ভিজিটত ওলাইছোঁ আৰু ওলাই এইবিলাক অৰ্গেনাইজেশ্যন লগ কৰি মেনেজাৰসকলক, মালিকসকলক লগ কৰি তো তেওঁলোকৰ পৰা কণ্টেক্ট নম্বৰবোৰ লৈছোঁ। বহুতখিনি আমি নম্বৰ পাইছোঁ, যেনেকৈ অমৃত চিমেণ্ট, ডালমিয়া চিমেণ্ট, ৰেমকো চিমেণ্ট, তাৰপিছত হৈ গ'ল TMT বাৰৰো আহি গ'ল, JSW, টাটা টিস্কন, ঠিকে, তো জিন্দল, এই ধৰণৰ আৰু বহু কোম্পানী আছে। তাৰপিছত গডৰেজ কোম্পানী আছে, কিছুমান কোম্পানী ব্ৰেণ্ডেড, কিছুমান গডৰেজ থাকে। তো ইয়াৰো কিছুমান ৰিপ্ৰেজেণ্টেটিভ থাকে, মেনেজাৰ থাকে। তো সেইসকলৰ নম্বৰ লোৱা হ'ল। লগ কৰি তাৰপিছত আহি গ'লোঁ ত্ৰিশূল হাৰ্ডৱেৰ বুলি। তো ইয়াতো আমি লগ কৰিলোঁ। লগ কৰি প্ৰায় 1-1.5 ঘণ্টা আমাৰ কথা হ'ল। তো 1-1.5 ঘণ্টা মই কথা পাতিলোঁ। কথা পতাৰ পিছত ফোন নম্বৰখিনি তেওঁ মোক প্ৰভাইড কৰিছে। নমস্কাৰ, মোৰ নাম পুলকেশ দাস। মোৰ ঘৰ দুলীয়াজান। মোৰ আজি ইণ্টাৰভিউ আছিলে ফাইনেন্স ছেক্টৰ, ডিব্ৰুগড়। ইণ্টাৰভিউ ভাল হৈছে। ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ উদ্গতি জব কনচালটেঞ্চি তিনিচুকীয়ালৈ। ধন্যবাদ।